জগৰ ধৰে হায় দেখা ঘৰৰে বাহিবনত জুহালৰে আখলত কেতেৰাই মোক শিকাইছে কাম। নমস্কাৰ, পোনপ্ৰথমে আপোনালোক সকলোকে মোৰ ফালৰ পৰা আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। সকলোৰে ভাল হওক বিহুটো। যিদৰে ৰঙালী বিহু নামেই হৈছে ৰঙালী বিহু, সেইদৰে সকলোৰে জীৱনটো যাতে ৰঙেৰে ভৰি পৰক তাৰে শুভকামনা জনালোঁ। আপোনালোকে হয়তো ইতিমধ্যে মোৰ ফেচবুকত দেখিছেই, ধুবুৰী মেডিকেল কলেজৰ কেম্পাছতো বাহিৰ সুৰ আহি থাকে মাজে মাজে। তো সেই বাহিৰ সুৰৰ আৰু ব্যক্তিজন হৈছে ডক্টৰ পুলিন চন্দ্ৰ কুমাৰ ছাৰ। আৰু ছাৰো আজি সেই কেম্পাছতে আজিও সেই ঠিক তেনেদৰে বাঁহী বজাই আছিলে। মই ভাত বনাই আছিলোঁ, খিৰিকীৰ পৰা দেখিলোঁ ছাৰে বাঁহী বজাই আছে। ময়ো ৰুমতে বিহুৰ নাম গাই ভাত বনাই আছিলোঁ। হঠাৎ শুনিলোঁ ছাৰৰ বাঁহী মাত। সেয়ে গোটেই ভাতৰ গেছ তেনেকৈ অফ কৰি ঢপলিয়াই গ'লোঁ ছাৰৰ ওচৰলৈ। ছাৰৰ লগত এফাকি বিহু নাম গাওঁ আৰু ছাৰৰ বাঁহী যি বজাইছে সেয়াও আপোনালোকৰ মাজলৈ তাৰে এটি ভিডিঅ' দিওঁ, চাই থাকিব শেষলৈকে। আৰু ছাৰ হস্পিটেলত ছাৰ, কিন্তু এনেই ছাৰ মোৰ দেউতাৰ সমতুল্য, ছাৰ পিতৃতুল্য। ছাৰে মোক নিজৰ ছোৱালীৰ দৰেই মৰম কৰে। ভাল লাগিব ভিডিঅ'টো আপোনালোকৰ চাই থাকিব। এইফালে হওক, মই বিহু গাম এটা, মই বিহু গাম সেইফালে এটা, মই গায়ে আছিলোঁ বিহু। খালি আপুনি দাঢ়ি চুলি কটা নাই ভালকে। বৰষা পথাৰত ভনীতি ৰহে দৈ, হালে বাই আছিলোঁ হালি দমৰালৈ, চাদিব গৈছিলা ভনীতি ৰহে দৈ, লাৱনী উঠতে মিচিকিয়া হাঁহিলৈ, তোমাৰে ঐ কাৰণে মৰনো সাঁচতীয়া, তোমাৰে ঐ কাৰণে মৰনো সাঁচতীয়া, সঁচাকৈ সুধিছোঁ ভনীতি ৰহে দৈ, যাবানে নোযোৱা জীৱন সংগী হ'বলৈ, জীৱন সংগী হ'বলৈ মোৰ। আয়ে জগৰ ধৰে হায় দেখা ঘৰৰে বাহিবনত জুহালৰে আখলত কেতেৰাই মোক শিকাইছে কাম। শুনা তোৰে পথাৰতে হায় দেহা ৰোৱনী হম শাওনৰ, দাৱনী হম আঘোণৰ, গোবৰ মাটি মিলাই লৈ
ঘৰৰে বাহিবনত জুহালৰে আখলত কেতেৰাই মোক শিকাইছে কাম শুনামোৱা তোৰে পথাৰতে হায় দেহা ৰোৱনী হম শাওনত দাৱনী হম আঘোণত গোবৰ মাটি মিলাই লৈ ভেটিলো মুচিবলৈ যাম বৰষা পথাৰত ভনীতি ৰহে দৈ হালে বাই আছিলো হালি দমৰালৈ চাহ দিব গৈছিলা ভনীতি ৰহে দৈ লাৱনী উঠতে মিচিকিয়া হাঁহিলৈ তোমাৰে ঐ কাৰণে মৰমো সাঁচতীয়া তোমাৰে ঐ কাৰণে মৰমো সাঁচতীয়া সঁচাকৈ সুধিছো